আৰু নন্দী হিলছ পাৰ্ট 2 ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি এতিয়া মোক সোধে যে নন্দী হিলছ প্লেচটো কেনেকুৱা, তেতিয়াহ'লে ইয়াৰ উত্তৰটো আপোনালোকে দিয়ক কেনেকুৱা। চাওক, চাৰিওফালে বতাহ আৰু কুঁৱলী। এতিয়া ইয়াৰ উত্তৰটো আপোনালোকে দিয়ক। ভাবিলে কিবা আচৰিত যেন লগা এটা দৃশ্য একদম চকুৰ আগত ভাহি আছে। আৰু ভবা নাছিলোঁ যে মই বেংগলত এনেকুৱা এটা ধুনীয়া ৱেডাৰ পাম বুলি। কচম কৈছোঁ, যদি আছে বেংগলত তেতিয়াহ'লে আহক এবাৰ নন্দী হিলছ। বেংগলত আহি এনেকুৱা এটা ৱেডাৰ একদম ফাৰ্ষ্ট টাইম পাইছোঁ। ফাৰ্ষ্ট টাইম সূৰ্য উঠা নাই, সূৰ্য এতিয়ালৈকে উঠাই নাই আৰু কোনোফালে একো দেখাও নাযায়। চবফালে কুঁৱলী কুঁৱলী কুঁৱলী, বিৰাট কুঁৱলী, বিৰাট কুঁৱলী। ব্ৰেক লাগে। তলত আছে পাৰ্কিং ধৰিবই নোৱাৰে। বাইক কুট পেলাইছে। আমাৰ অসমত গৰমত মানুহ থাকিব নোৱাৰা হৈ আছে আৰু বেংগলত ঠাণ্ডা পৰি অৱস্থা নাইকিয়া হৈ আছে। চব যিমানে ওপৰত উঠিছোঁ সিমানে মজা লাগি আহি আছে। কি ক'ম আৰু, ওপৰত চাওক চাংঘৰবিলাক কি ধুনীয়াকৈ সজাই ৰাখিছে আৰু কুঁৱলী এনেকুৱাকৈ পৰি আছে যেন ভূতৰ চিনেমাত যিদৰে দেখায় ছেম টু ছেম। আৰু নিয়ৰৰ পানী পৰি চাৰিওফালে ভিজি আছে। এনেকুৱা এটা মজা ৱেডাৰ, ৱাও। এই ঠাইখিনিৰ বিষয়ে মই আপোনালোকক যিমানে ক'ম সিমানে কম হ'ব যেন লাগে মোৰ মতে। গতিকে আৰু আপোনালোকক এই ঠাইখিনিৰ বিষয়ে একো নকওঁ, আপোনালোকে নিজে কওক ঠাইখিনি কেনেকুৱা। এইটো সময়ত আমাৰ অসমত গৰমত মানুহ থাকিব নোৱাৰা হৈ আছে। বেংগলৰতো ঠাণ্ডা পৰিছে, হ'লেও ইমান ঠাণ্ডা নহয়, কিন্তু গৰম আছে। কিন্তু নন্দী হিলছ বুলি ক'লে ঠাণ্ডাৰে ভৰি পৰা জেগা হয়। এই গৰম দিনত কোনে ক'ব ইয়াত এতিয়া ঠাণ্ডা মৌচম বুলি। কেনেকুৱা তলত গৰম আৰু ওপৰত চা কুঁৱলীয়ে ভৰ্তি হৈ আছে। হে, এইটো আমাৰ মেডাম, এইটো আমাৰ বস। আমার মনে কি দুঃখ, ম্যাডামক খুলক। বেচারাতে মনে দুঃখ খুব। সূর্য মামা তো ধোকা দিয়ে আন্ধারা ধোঁয়া। সূর্য মামা আমাকে ধোকা দিয়ে দিয়েছে। আৰু ইমান ধুনীয়া ধুনীয়া ফটো উঠা জেগা আছে, ফটো নুঠি জানো ৰখিব পাৰি। মানুহজনীৰ লগত আহিছিলে আৰু এজনী বান্ধৱী, সিহঁতেও খুব ধুনীয়া ধুনীয়া ফটো উঠি আছে। প্লেচ দেখিয়ে ৰখিব নোৱাৰি, কাৰণ মোবাইলটো হাতত অহাৰ লগে লগে আৰু চেলফি ফটো লাগেই, উঠিবলৈ মনে যায়। ইমান ধুনীয়া প্লেচে যিহেতু। আহক আপোনালোকে উঠি কৰি এনজয় কৰি যাওক। আৰু এতিয়া এই প্লেচটো চাওক, এই প্লেচটো চালে আপোনালোকে ক'ব যে ছেম ভূতৰ ফিল্মত কৰা এটা চিনাৰী দৃশ্য বুলি। আৰু লগত যিবোৰ আহিছে চবে হেলমেট
খোলা নাই হেলমেট পিন্ধি আছে ইমানে ঠাণ্ডা চাবলগীয়া কিন্তু জেগা আৰু বহুত আছে কিন্তু কুঁৱলীৰ কাৰণে একো নেদেখি সেইকাৰণে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা জেগা ঘূৰি আকৌ তললৈ নামি আছোঁ আৰু তললৈ চাওক একো দেখা নাপায় আৰু এতিয়া আমি পাৰ্কিং প্লেচলৈ গৈ আছোঁ আৰু বেছি দেৰি নকৰোঁ এতিয়া ইয়াৰ পৰা আমি চিকবালাপুৰ যাম আদিয়োগী টেম্পলত আৰু আদিয়োগী টেম্পলটো আপোনালোকক খুব সুন্দৰকৈ দেখাম নিশ্চয় চাব গাহৰি পাই যায় কেনে হেল্ল' গাহৰি নাই গাহৰি আছে মাথা ভিজি গৈছে এই হেলমেট পৰি লৈ